গোটেই কেইটা চাৰিওটা আমি ৰেডি হৈ গৈছো আমি গৈ আছো পবিতৰা কত গৈ আছো পবিতৰা See you guys after some time আপোনালোকক দেখুৱাই থাকিম আজি ফাৰ্স্ট টাইম আমি চাৰিওটা ওলাইছো নহলে নৰমালি হাজবেণ্ড নাথাকে তুমি তোমাৰ কথা কম ঠিক আছে কোৱা তুমি কোৱা মই এটা হানা বুকত এটা ষ্টৰী আচ্ছা মিগজে এখন মুভি লিখিছে সেই মুভিখনৰ কাহিনীটো এদিন ক'ব ওকে দেন see you हाय तो हम लोग मैंने बोला था ना रीजनल रिजॉर्ट है तो ये मेरी फ्रेंड इश्पिता इश्पिता अपनी जाने ना কি লাগিব তোমাক কোৱা কি ৰোমৰ মা তুমি পোৱা কিবা যাৰ ফলত জ্বালাবয় তোমাৰো হেল্ল' আমি আছো বৰ্তমান জিজিনা বুলি এটা ঠাইত ইয়াৰ পৰা পবিতৰা একদম কাষতে গতিকে খুব ধুনীয়া এটা নেচাৰেল বিউটি আপোনালোকক দেখুৱাই আছো কাষতে এখন সৰু নৈ আছে আৰু বৰ ধুনীয়া ইয়াৰে কাষত আমি বহুত ফটো উঠিলোঁ আৰু খুব ভাল লাগিছে ইমান দিনৰ মূৰত এনেকৈ বাহিৰত ওলাই আহিছোঁ ভবাই নাছিলোঁ এনেকুৱা এটা ভিউ দেখিবলৈ পাম বুলি ইমান দিনে গুৱাহাটীত থাকোঁতে কেতিয়াও চাবলৈয়ে নহ'ল আজি খুব ভাল লাগিছে দেখি আৰু আপোনালোককো দেখুৱাইছোঁ এয়া চাওক এখন নৈৰ কাষত এখন কলং নৈয়ে হ'ব খুব ধুনীয়া খুব ধুনীয়া এখন ৰিজৰ্ট আৰু ৰিজৰ্টখন আচলতে এনেই খুব ধুনীয়া আছিল কিন্তু আমি যিখিনি সময়ত গৈছিলোঁ সেই সময়খিনি অলপ দিনৰ আগতে বোলে বানপানী হৈছিল তাত আৰু বানপানী হোৱাৰ কাৰণে গোটেই যিটো তলৰ যিটো অংশ আছিল ভিতৰৰ ফালে য'ত আমি বহি আছিলোঁ আপোনালোকে দেখিছে সেই অংশটো একেবাৰে ৰং চংবিলাক গুচি গৈছে আচলতে তেওঁলোকে মেইনটেইন কৰিবৰ সময়ে নাপালে লগে লগে খুৰিব লগা হ'ল এতিয়া আমাৰ যাবৰ সময় হৈছে গতিকে আমি ওলাম আৰু চাওকচোন গোটেই ভিউটো ইমান ধুনীয়া গছ গছনিবোৰ হেল্ল' এতিয়া আমি ঘূৰি গৈ আছোঁ গতিকে চুলি তুলি বান্ধা দেখি গম পাইছে চব টায়াৰ্ড আমাৰ গাড়ী চলাই থকা মানুহজনো টায়াৰ্ড পিছফালে মৃগজ টায়াৰ্ড নিমি ক'ত গ'ল নিমিৰ হালত নিমুৰ অৱস্থা ঘামি জামি অৱস্থা নাই কিন্তু আমি বহুত 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 এনজয় কৰিলোঁ গতিকে আজিৰ ব্লগটো এইভাগে সামৰণি মাৰিছোঁ গতিকে এতিয়া সন্ধিয়া লাগি আহিছে এতিয়া বাজিছে পিছবেলা 5:10 আৰু আমি আজিৰ দিনটো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ খুব ভাল লাগিলে আপোনালোকে ক্লিপবোৰ চাই গম পাইছে ডেফিনেটলি গতিকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টাটা চি ইউ